আজি এক্সপেৰিমেণ্টৰ বাবে আপোনালোকক বেলেগ নালাগে, এটা 1 গ্লাছ পানী লাগিব আৰু অলপ গাখীৰ লাগিব। গাখীৰ চাব পৰা আপোনালোকে, গাখীৰ অলপ লাগিব আৰু এটা টৰ্চ লাগিব, টৰ্চ লাইট লাগিব। গতিকে গাখীৰখিনি মই অলপমান এই পানী গিলাচ লৈছিলোঁ আইনৰ গিলাচ এটাত অলপমান জাষ্ট আপুনি দিব, বেছি নহয়, অলপমান, বেছি নহয়, একদম অলপ 2-3 ড্ৰপ দি দিব আপুনি, দি পেলাই মিক্স কৰি দিব ভালদৰে। এতিয়া এই কালাৰখিনি কি হৈছে, পানীখিনিৰ কালাৰখিনি বগা হৈছে বৰ্তমান। এতিয়া আমি এক্সপেৰিমেণ্ট ষ্টাৰ্ট কৰিম। মই লাইটকেইটা অফ কৰি লওঁ, গম পাব এতিয়া। চ' গাইজ, মই যেতিয়া এই টৰ্চটোৰে এই গিলাচটোৰ মাজেৰে পোহৰ কথা, বগা পোহৰ, হোৱাইট লাইট টৰ্চ লাগিব, হোৱাইট ফাৰ্ষ্ট লাইট। গতিকে এতিয়া চাব মই পোহৰটো বচাই দিলে কেমেৰা ওচৰত আনলত চাই লওক আপুনি। গিলাচটোৰ বগা কালাৰটো নীলা নীলা দেখাব হৈছে, চাই লওক, নীলা নীলা দেখাব হৈছে, চাই লওক ভালদৰে তেতিয়াহ'লে দেখাব আপুনি। আৰু যেতিয়া আপুনি যদি ৱালখনলৈ লক্ষ্য কৰে, ৱালখনত চাওক আপুনি, ৱালখনত ৰঙা ৰঙা অলপ অলপ দেখা হৈছে, কাৰণ গিলাচটোৰ চাৰ কাৰণে ভালদৰে দেখা নাই হয়তো। মোৰ ব্লেক বেকগ্ৰাউণ্ড নাই, ব্লেক বেকগ্ৰাউণ্ড থাকিলে মজাকৈ দেখিলে হয়। আপুনি চাব পাৰে ওচৰে ওচৰে ৱালখন ভালদৰে দেখা, ৱালটোৰ ভালদৰে দেখা। চাই লওক ৱালখনত এই ৰঙা ৰঙা এটা প্ৰতিবিম্ব দেখা পোৱাৰ দৰে হৈছে, চাই লওক ৰঙা ৰঙাৰ দৰে দেখা পোৱাৰ দৰে হৈছে, চাই লওক। আৰু গিলাচটো হৈছে নীলা, আৰু যিটো আমাৰ ৱালত প্ৰতিবিম্ব দিছে সেইটো ৰঙা ৰঙা দেখা পোৱা হৈছে, চাই লওক ভালদৰে। এই যিটো আমাৰ প্ৰচেছ দেখুৱাইটো আপোনালোকক সৰু লেভেলত, এই প্ৰচেছটোৰ মেইন কাৰণটো হৈছে স্কেটাৰিং। স্কেটাৰিংটো কি বস্তু জানেনে? যেতিয়া সূৰ্যৰ পৰা যিটো হোৱাইট ৰে আহে, হোৱাইট আচলতে বগা কালাৰৰ পোহৰটা আহে। মই যেনেকৈ টৰ্চ লাইটত বগা পোহৰ দেখুৱালে সেনেকৈ সূৰ্যৰ পৰাও বগা কালাৰ, বগা নহয়, বহুতকেইটা ৰঙৰ মিশ্ৰণ আহে। সেই পোহৰটো কি হয়, মানে যেতিয়া আমাৰ বায়ুমণ্ডলত যিবোৰ আছে, অক্সিজেন, যিবোৰ নাইট্ৰজেন, এইবোৰ আৰু অন্যান্য যিবোৰ পাৰ্টিকল আছে, সেই পাৰ্টিকলবোৰত স্কেটাৰিং হয়। আৰু এই যিটো স্কেটাৰিং, এই স্কেটাৰিংটোক বোলে ৰেইলে স্কেটাৰিং বা ৰমেন স্কেটাৰিং বুলি কোৱা হয়। গতিকে এই স্কেটাৰিংটোৰ ফলত কি হয়, যিটো ব্লু লাইট আছে, স্কেটাৰিংটোৰ ফলত যিটো ব্লু লাইট আছে সূৰ্যৰ পৰা অহা, সেই ব্লু লাইটটো মানে বাকীবোৰ কালাৰৰ তুলনাত মানে শ্বৰ্টাৰ ট্ৰেভেল কৰে। শ্বৰ্টাৰ ট্ৰেভেল কৰাৰ বাবে আমি যেতিয়া চকুৰে চাওঁ তেতিয়া আকাশখনৰ ৰংটো ব্লু দেখোঁ। আৰু ব্লু দেখাৰ আৰু এটা মেইন ৰিজন যে আমাৰ চকুই ব্লু কালাৰটো আগে মানে বেছিকৈ মানে এট্ৰাক্ট কৰে ব্লু কালাৰটো। সেইবাবে মানে আমি আকাশৰ ৰংটো ব্লু কালাৰ দেখা পাওঁ। আকৌ যিটো আমি ৰঙা ৰং দেখা পালোঁ ৱালত, যিটো আপোনালোকে দেখিছিল যে ৰঙা ৰংটো, সেই ৰঙা ৰংটোৰ মেইন ৰিজনটো হৈছে সূৰ্যৰ পৰা যিবোৰ পোহৰ আহে, সেই পোহৰবিলাক কি হয়, মানে যিটো ৰেড লাইট আহে বা ইয়েলো লাইট আহে, এই দুটা লাইটে মানে যিটো ব্লু লাইট আছে, ব্লু লাইটটোৰ ইণ্টেনচিটিটো ৰিডিউচ কৰি দিয়ে। ৰিডিউচ কৰাৰ ফলত সূৰ্যটো আমি ৰঙা কালাৰ দেখা পাওঁ, যেতিয়া ছানছেটৰ টাইমত, বা কেতিয়াবা হালধীয়া কালাৰ দেখা পাওঁ। সেই দুটাই মেইন ৰিজন সূৰ্যটো ৰঙা বা হালধীয়া দেখাৰ। আৰু যিটো আমি এই দেখা পালোঁ আকাশখন ব্লু হোৱা ৰিজনটোতো আপোনালোকক ক'লোৱে। গতিকে এনেকুৱা এটা নেক্সট টপিকৰ, মানে ইণ্টাৰেষ্টিং টপিকৰ সৈতে আপোনালোকৰ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। গতিকে আজিলৈ বাই বাই, জয় হিন্দ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব।